বানৰ দুখৰ কথা গাটো খজুৱাইছে এৰা নোখজুৱাবইনো কিয় আজি কেইবাদিন ধৰি যে একেযোৰ পোছাকেই পিন্ধি আছো ৰাতিৰ ভিতৰতে বানে সংসাৰী ৰূপ লৈ ঘৰ ঘূৰাই দিব বুলিতো ভবা নাছিলো ভাইটিৰ চিঞৰত লগে লগে টোপনিৰ পৰা হাৰ নোপোৱা হলে হয়তো বানে উটুৱাই নি কৰবাৰ পোৱালেগৈহেঁতেন লাম লাকত উলিয়াবলৈ আৰু ক'ত সময় পাওঁ কোনোমতে জীৱনটোলৈ বাচিছো গাটো খজুৱাতকৈ পেটৰ ভোকটোহে বেছি দিগদাৰ দিছে পৰহি গধূলি যে সেই দুচকল পাউৰুটি খাইছিলো এয়াই কোনোবা বেচৰকাৰী সংগঠন এটাই খবৰ লৈছিল সিদিনা চৰকাৰৰ ফালৰ পৰাতো কোনো খা খবৰ নাই সৰুতে এনেদৰে ভোক লাগিলে মাক জনোৱাৰ লগে লগে মায়ে খাবলৈ দিছিল মৰমেৰে এতিয়া মাও নাই নহয় 3 বছৰ আগতেই বানত ডুবিল মা তাৰ পিছৰ বছৰ আকৌ বানৰ পিছে পিছে অহা মহামাৰী মেলেৰিয়াত গুচি গ'ল দেউতাও মৰমৰ মা দেউতা তোমালোকে ওপৰৰ পৰা দেখিছা যদি দুখ নকৰিবা দেই আমি ভালে থাকিম দিয়া সেই বছৰ ভাইটিক কলেজত নামভৰ্তি কৰাব নোৱাৰিলো পইচাৰ অভাৱ অহা বছৰ কৰিম বেজাৰ নকৰিবা মই কাম বিচাৰি যাম নহয় হায়দৰাবাদলৈ এনেয়েনো ইয়াত থাকি কি কৰি খেতিৰ মাটিডৰাও বালিয়ে পুতিলেই হেৰি আধুনিক বিশ্বৰ সভ্য ব্যক্তিসকল আপোনালোক নিশ্চয় ভালে আছে আজি খোৱা বোৱা কিহেৰে কৰিলে মাছ নে মঙহেৰে নে পনীৰ আৰু মিঠাইৰে দুপৰীয়া আহাৰ কৰি বিচনাত এঘুমতি মাৰেনে আপোনালোকৰ পোহনীয়া কুকুৰটোক বাৰু দৈনিক কি খাবলৈ দিয়ে আপোনালোক ভালে থাকক আমি আপোনালোকক দেখি ঈৰ্ষা কৰা নাই সেয়া আপোনালোকৰ ভাগ্য আৰু এয়া আমাৰ একে বেলিৰ তলত নিজৰ দুখৰ কথা কৈ আনৰ মনত দুখ দিব ময়ো নিবিচাৰো কিন্তু কি জানেনে অভাৱেই যেন মোক আজি দুৰ্বল কৰি পেলালে মুখেৰে আজি দুখৰ কথা ওলাই পৰিল তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী অন্তঃকৰণেৰে কামনা কৰিছো আমাৰ দৰে দশা যেন আপোনালোক কোনো কাৰোৰে জীৱনলৈ কেতিয়াও নাহে জানেনে বানপানীয়ে কেৱল জীৱনেই কাঢ়ি নিয়ে বানপানীয়ে হেঁপাহৰো সপোনৰ পাহাৰবোৰ খহাই নিয়ে বানপানীয়ে ভবা সকলোবোৰ ধান বান কৰি দিয়ে কবি হিৰণ পৰশ আবৃত্তি গৌতম চাংমাই।